যোৱাকালি পশ্চিমবংগ অৰ্থাৎ ৱেষ্ট বেংগলত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ জনজাতি এজন সাংসদ নিৰ্বাচিত ৰাইজৰ লগত নিৰ্বাচিত এজন সাংসদ খগেন মুৰ্মু ডাঙৰীয়া তেখেতৰ সমষ্টিতে কিছুদিন ধৰি ৱেষ্ট বেংগলত যি বানপানীৰ যোগেদি লেণ্ডশ্লাইডৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ক্ষতিগ্ৰস্ত ৰাইজক মানে খবৰ ল'বলৈ যাওঁতে আমাৰ শাসকীয় দল ৱেষ্ট বেংগলৰ শাসকীয় দল মমতা বেনাৰ্জীৰ নেতৃত্বৰ যি শাসকীয় দল তৃণমূল কংগ্ৰেছৰ গুণ্ডা বাহিনীয়ে আমাৰ জনজাতি সাংসদজনক খগেন মুৰ্মু ডাঙৰীয়াক নিৰ্মমভাৱে মাৰপিট কৰি হত্যাৰ যি চেষ্টা সেই চেষ্টাক আমি ভাৰতীয় জনতা পাৰ্টি অসম ৰাজ্যিকৰ ফালৰ পৰা মানে কঠোৰ ভাষাৰে আমি গৰিহণা দিছোঁ সমগ্ৰ ৰাজ্যতে আজিৰ যি যোৱাকালি যি কাণ্ড সেই কাণ্ডক গৰিহণা দি জিলাই মানে প্ৰেছ মিটৰ জৰিয়তে আপোনালোকৰ জৰিয়তে যি আমাৰ মানে গৰিহণা কাৰ্য সেই গৰিহণা কাৰ্য হাতত লোৱা হৈছে ঠিক তেনেধৰণে আজি আমি তামুলপুৰ জিলাৰ ভাৰতীয় জনতা পাৰ্টি এছটি মৰ্চাৰ তৰফৰ পৰাও এই যি মমতা বেনাৰ্জী গুণ্ডা বাহিনীৰ যি কাৰ্য সেই কাৰ্যক আমি কঠোৰ ভাষাৰে নিন্দা দিছোঁ আৰু গৰিহণা দিছোঁ গণতান্ত্ৰিক দেশত আজিৰ দিনতো নিজৰ ৰাজ্যতে নিজৰ সমষ্টিতে ৰাইজৰ প্ৰতিনিধি হৈও গুণ্ডা বাহিনীৰ লগত মাৰপিট খাব লগাটো আমাৰ দুৰ্ভাগ্যজনক তেনে ঘটনা যাতে পুনৰাবৃত্তি নহয় সেইবাবে আজি আমি আপোনালোকৰ জৰিয়তে আমাৰ মমতা বেনাৰ্জী ডাঙৰীয়ানীক আমি কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে সকিয়নি দিছোঁ যাতে তেনে ধৰণৰ ঘটনা পুনৰাবৃত্তি নহয় আমি ভাবিবলৈ বাধ্য হৈছোঁ পশ্চিমবংগৰ যি প্ৰশাসনিক ব্যৱস্থা ল' এণ্ড অৰ্ডাৰে কি কৰিছে আচলতে ৰাইজৰ প্ৰতিনিধিয়ে তেনেকুৱা যদি মাৰ খাব লাগে তেতিয়াহ'লে আমাৰ সাধাৰণ জনতাৰ কি অৱস্থা হ'ব পাৰে এইটো আমাৰ মানে চিন্তনীয় বিষয়বস্তু হৈছে সেয়েহে মই আজি অসমৰে তামুলপুৰ জিলাৰ পৰাই মই আহ্বান জনাব বিচাৰিছোঁ পশ্চিমবংগ প্ৰশাসনক যে যি বৰ্বৰ যি কাণ্ড যি হত্যাৰ যি চেষ্টা বৰ্বৰ কাণ্ড সেই কাণ্ডৰ যি দোষী সেই দোষীসকলক যাতে মানে বিহিত শাস্তি দিয়াৰ ব্যৱস্থা কৰে এয়া মোৰ ফালৰ পৰা আমি তামুলপুৰ জিলা এছটি মৰ্চাৰ পৰা মানে দাবী জনাইছোঁ